আনহাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰোঁ বুলি পীযুষ হাজৰিকাও কৈ দিলে। समाव नोंथांमोना भिडिअनि थाम्बनेल आरो टाइटेलाव नायनानै एसेबाबो बुजिबाय जानांगौ मानोना गिबियावनो नोंथांमोनखौ आंनि चेनेलाव फिन खनसे बरायनानै लाबाय। अकिल गगैया आसामनि 6टा जनगोष्ठीनि छात्र संगठननि इसिङारि माखासे बाथ्रा फोरमायदों। समाव नोंथांमोननो डिटेल्स बाथ्राखौ भिडिअनि गेजेरजों होनो थांगासिनो दं। नोंथांमोना भिडिअखौ नायलांदो। আনহাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰোঁ বুলি পীযুষ হাজৰিকাও কৈ দিলে, হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে। প্ৰথমতে এখন ভুৱা প্ৰতিবেদন দিলে, এতিয়া কৈ দিলে যে নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাটো নহয়েই, আনকি জনজাতিকৰণ কৰাটো বোলে জনজাতি সংগঠনবিলাকেও জনগোষ্ঠীয় সংগঠনবিলাকেও বোলে বুজা নাই। এই বুলি কৈ তেওঁ 6 জনগোষ্ঠীক প্ৰতাৰণাৰ চূড়ান্ত শিখৰত অৱতীৰ্ণ হ'ল। আচলতে এইটো আমাৰ সংগঠনবিলাকৰ দুৰ্বলতা। একাংশ সংগঠনে দেই, মই সকলো বুলি নকওঁ, একাংশ সংগঠনে মুখ্যমন্ত্ৰীৰ লগত অবৈধ টকা পইচাৰ লেনদেন কৰাৰ কাৰণে আৰু হঠা মিতিৰালি কৰি থকাৰ কাৰণে তেওঁলোকক এনেকৈ ৰাজহুৱাকৈ অপমানিত কৰিব পাৰিছে যে সংগঠনবিলাকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগত বিচৰাই নাই বুলি মিছা কথা কৈ তেওঁলোকক সমগ্ৰ ৰাইজৰ আগত দোষী সাব্যস্ত কৰিছে। গতিকে এই মুহূৰ্তত মই 6 জনগোষ্ঠীৰ সকলো নেতৃবৰ্গকে, সন্মানীয় নেতৃবৰ্গ, যিবিলাক বিক্ৰী যোৱা নাই, বিক্ৰী যোৱাকেইটা এইটো নকৰে আৰু বিক্ৰী নোযোৱা সকলো সন্মানীয় নেতৃবৰ্গক মই ঐক্যবদ্ধ হৈ 6 জনগোষ্ঠীৰ আন্দোলন আগবঢ়াই লৈ যাবৰ কাৰণে আৰু বিজেপি চৰকাৰক 6 জনগোষ্ঠীক জনজাতিকৰণ 2026 নিৰ্বাচনৰ আগত দিবৰ কাৰণে দাবী জনাইছোঁ। আনহাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰোঁ বুলি পীযুষ হাজৰিকাও কৈ দিলে, হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে। প্ৰথমতে এখন ভুৱা প্ৰতিবেদন দিলে, এতিয়া কৈ দিলে যে নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাটো নহয়েই, আনকি জনজাতিকৰণ কৰাটো বোলে জনজাতি সংগঠনবিলাকেও জনগোষ্ঠীয় সংগঠনবিলাকেও বোলে বুজা নাই। এই বুলি কৈ তেওঁ 6 জনগোষ্ঠীক প্ৰতাৰণাৰ চূড়ান্ত শিখৰত অৱতীৰ্ণ হ'ল। আচলতে এইটো আমাৰ সংগঠনবিলাকৰ দুৰ্বলতা। একাংশ সংগঠনে দেই, মই সকলো বুলি নকওঁ, একাংশ সংগঠনে মুখ্যমন্ত্ৰীৰ লগত অবৈধ টকা পইচাৰ লেনদেন কৰাৰ কাৰণে আৰু হঠা মিতিৰালি কৰি থকাৰ কাৰণে তেওঁলোকক এনেকৈ ৰাজহুৱাকৈ অপমানিত কৰিব পাৰিছে যে সংগঠনবিলাকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগত বিচৰাই নাই বুলি মিছা কথা কৈ তেওঁলোকক সমগ্ৰ ৰাইজৰ আগত দোষী সাব্যস্ত কৰিছে। গতিকে এই মুহূৰ্তত মই 6 জনগোষ্ঠীৰ সকলো নেতৃবৰ্গকে, সন্মানীয় নেতৃবৰ্গ, যিবিলাক বিক্ৰী যোৱা নাই, বিক্ৰী যোৱাকেইটা এইটো নকৰে আৰু বিক্ৰী নোযোৱা সকলো সন্মানীয় নেতৃবৰ্গক মই ঐক্যবদ্ধ হৈ 6 জনগোষ্ঠীৰ আন্দোলন আগবঢ়াই লৈ যাবৰ কাৰণে আৰু বিজেপি চৰকাৰক 6 জনগোষ্ঠীক জনজাতিকৰণ 2026 নিৰ্বাচনৰ আগত দিবৰ কাৰণে দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।